নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল লগতে ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আজি আছিলে বাবুৰ বাৰ্থডে, সেয়েহে মই ঘৰলৈ আহি আছোঁ আৰু ঘৰত যে কাকো খবৰ দিয়া নাই মই ঘৰলৈ আহি আছোঁ বুলি। এয়া মই ঘৰ আহি পালোঁ ৰাতি 9:30মান বজাত, আৰু এয়া ঘৰতে নাম এভাগিৰ আয়োজন কৰিছে। এইফালে বৌ তৰালি চাহৰ যোগাৰ কৰি আছে, আৰু এয়া মায়ে চাহ বনাই আছিলে। আৰু এয়া আমাৰ চোতালত নেগাৰা নাম আৰু আলহীসকল। নেগাৰা নামৰ পাঠক আমাৰ ভাইটিয়ে হয়। তাৰ জন্মদিনত সি নিজেই নাম দি আছে। এয়া আমাৰ গাঁৱৰ চুপাৰ নাম। আৰু এইফালে সৰুকৈ এটা খানাৰ আয়োজন কৰিছে, নিৰামিষ ভাতৰ। আৰু এইফালে ভাইটি ভতিজী ভাগিনী চব মোবাইলত বিজি ঘৰৰ ভিতৰত। আৰু এইফালে আমাৰ চাহৰ যোগাৰবোৰ ৰেডি কৰা হৈ গ'ল। আৰু এয়া ডাঙৰ বৈ চাহ চেকিবলৈ লৈছে, আৰু এয়া মই চাহ দিবলৈ ওলাই আহিলোঁ, মই আৰু ভণ্টি। আৰু এয়া পূৰা খানা হৈয়ে আছে, বনাই আছে ওচৰৰ দাদা এজনে। আৰু এই ভিডিঅ'টো যে 15-20 দিনৰ আগৰ হয়, মই এডিট কৰিবলৈ সময়ে পোৱা নাছিলে। এতিয়া এডিট কৰি আপলোড কৰিম। আৰু এইফালে নামৰ মানুহখিনিকো চাহ দিবলৈ লাগি গ'লোঁ। আৰু এয়া আমাৰ ভাইটি হয়, তাৰে জন্মদিন আজি। আৰু সি পূৰা কথা কৈ আছে, কাৰণ সিয়ে পাঠক ন, বৌয়ে কিবা কৈ আছিলে তো সিও কৈ আছে। আৰু এইফালে দেউতা মা আৰু ভাইটিয়ে সেৱা কৰিবলৈ বুলি কৈছে। আৰু এয়া এতিয়া প্ৰসাদ বিলাবলৈ হৈ গ'ল। আপোনালোকৰ বাৰু কাৰ কাৰ গাঁৱৰ পৰিৱেশবোৰ ভাল লাগে কমেণ্ট কৰি জনাবচোন। আমাৰ জন্মদিনবোৰত আচলতে কেক কটা নহয়, আৰু ভাইটিৰ জন্মদিনত ঘৰতে ডাঙৰকৈ পতা হয়, আৰু আমাৰবোৰ অফিচত পতা হয়। গতিকে অফিচত পাতিলে কেকটো কটা হয়, কিন্তু ঘৰত পাতিলে কেতিয়াও কেক কটা নহয়। এনেকৈ নাম এভাগি হওক বা মন্দিৰতে শৰাই এখন আগবঢ়াই হওক জন্মদিনটো পালন কৰা হয়। আৰু এয়া এতিয়া ভাত খাবলৈও হৈ গ'ল। এয়া ৰাইজসকলে ভাত খাই আছে। আজিৰ ভিডিঅ'টো ইমান হ'লে, আজিলৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব।